ডাঙৰ ইমান ডাঙৰ বটল এটা 100 টকা বাহিৰত কিনিব যাওঁ $2-3 কিনিব পায় ইয়াতে গোটেইবিলাক 1.25 সেন্ট মানে $1.25 সেন্টত কিনিব লাগিব মানে আমাৰ ইণ্ডিয়ান কাৰেন্সি হিচাপত 100 টকা ইমান মনি আছে কেইডাল মনি আছে 5ডাল মনি 100 টকাত এইটো ডিটাৰজেন্ট হয় ইমান ডাঙৰ এইটো মোটামুটি 1 লিটাৰৰ হয় 1 লিটাৰতকৈ বেছি আছে এইটো 100 টকাত খালি আমাৰ তাতেও কেজনী ইমান ডাঙৰ বটলটো 100 টকাত নাপাম হেল্ল' এভৰিৱান মই জ্যোতি আৰু মোৰ চেনেল জ্যোতিষ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই এখন ষ্ট'ৰ আপোনালোকক দেখাবলৈ আহিছোঁ এই ষ্ট'ৰখনৰ নাম ডলাৰ ট্ৰী হয় এই ষ্ট'ৰখনতে আমেৰিকাৰ সকলোতকৈ সস্তাত বস্তু পায় ইয়াতে $1.25 বস্তুবিলাক পায় মানে আমাৰ ইণ্ডিয়ান কাৰেন্সি হিচাপত 100 টকা এই ডলাৰ ট্ৰী বাহিৰে বেলেগত ইমান সস্তাত বস্তু পোৱা নাযায় আহক তেন্তে ডলাৰ ট্ৰীৰ ভিতৰত কি আমি পাওঁ সব 100 টকাত গৈ পেলাই চাই আহোঁ এতিয়া আমি ভিতৰত সোমালোঁ ইয়াতে সোমাই প্ৰথমতে এনেকৈ ফুল থাকে ইয়াতে এতিয়া হেলোইন ফেষ্টিভেল আহিব হেলোইন ফেষ্টিভেলৰ কাৰণে ডেকোৰেশ্যনৰ বস্তু বহুত আছে এইটো সেকশ্যনত এইবিলাক গিফ্টৰ কাৰণে বেগবিলাক সব 100 টকা এইটো ইয়াতে ফেষ্টিভেল হিচাপে বস্তুবিলাক কিনিবলৈ পায় এইবিলাকৰ দাম আমাৰ তাৰে হিচাপতে হয় ভেৰাইটিজ কেণ্ডি আছে এইটো সেই কটন কেণ্ডি আমাৰ তাতে যে পিংক কালাৰত বিক্ৰী কৰিব আহে আমাৰ তাতে যেনেকৈ হৰেক মাল থাকে ন এইখনো সেনেকুৱাই হয় কিন্তু ইয়াতে বস্তু বেছি আছে গোটেইবিলাকে পায় তাৰ নেক্সট এইফালে আছে আকৌ এইবিলাক ফল ছিজনৰ কাৰণে এইবিলাক ঘৰ সজোৱা সামগ্ৰী বস্তু এইবিলাক এইটো ফালে এইবিলাক খেলনা বাচ্চাবিলাকৰ ভালেই হয় এখন লৈ আলো ভাল লাগিছে ইমান মনি আছে কেইডাল মনি আছে 5ডাল মনি 100 টকাত এইখিনি কিজানি আমাৰ তাতে 100 টকাত নাপাম পালেও ফেন্সিৰ হোলচেলত পাব লাগিব ইয়াত এনেইটোতো জেনেৰেল ষ্ট'ৰটোতো আমি নাপাম এইবিলাক গোটেই পাৰ্টি ছাপ্লাইজে হয় লিখাই আছে পাৰ্টি ছাপ্লাইজ এই গোটেই ক্যান্ডেল এইবিলাক এইটো সেকশ্যনত এইবিলাক পেন তাৰপিছত এইবিলাকো কিবা কিবি খেলনাই আছে বাচ্চাবিলাকৰ বাৰ্বি এটা কিজানি পেন্সিল বক্স টাইপৰ কিবা হয় সৰু সৰু মিনি তো 3+ বাৰ্বি এক্সেসৰিজ এইবিলাকো 100 টকা এইবিলাক কিজানি আমাৰ তাতে 100 টকা মানে হ'ব সৰু সৰু ভাল লাগিছে মই লৈ লওঁ গিটাৰ মই লৈ ললো এইবিলাক
ইয়াতে এনেকুৱা কিতাপো কিনিব পায় সৰু সৰু কালাৰ বুক হয় এইবিলাক কালাৰ কৰিব পাৰি মানে ডলাৰ ষ্টৰতো বহুতেই ইয়াতে বজাৰ কৰিব আহে কাৰণ কিছুমান বস্তু খুব কম দামত পায় ইয়াতে এই বুকে কিছুমান এইবিলাক বুক বেলেগত বহুত দাম হ'ব ইয়াতে কমতে পোৱা যাব কিছুমান মানে কোনোবাই যদি পঢ়িব বিচাৰে আৰু ইয়াতে পাই যায় তো লৈ লয় মানে এনেকুৱা বুকবিলাক চশমা এইবিলাক আমাৰ ফুটপাথত থাকে নহয় 50 টকা 100 টকাত ইয়াতো তেনেকৈ আছে হৰেক মালৰ নিচিনা এইবিলাক এই হেলোইন ফেষ্টিভেল আহি আছে তো তাৰে কাৰণে এইবিলাক গোটেই সজোৱা বস্তু এইবিলাক হেপী হেলোইন লিখাই আছে ইয়াতে মানুহে কেণ্ডেল বহুত ইউজ কৰে আমাৰ তাতে আমি কাৰেণ্ট গ'লে কেণ্ডেল জ্বলাওঁ ন কিন্তু ইয়াতে মানুহবিলাকে এনেই কেণ্ডেল জ্বলায় তো এইবিলাক গোটেই চেণ্টেড কেণ্ডেল হয় আৰু 100 টকাত ভালেই হয় এনেকুৱা এইবিলাক বেলেগ বেলেগ ফ্ৰেগনেন্সৰ আছে ভালেই হয় ল'ব পাৰি এইটো এপলৰ হয় নাজানো আৰু কেনেকুৱা হয় এপল আৰু চিনামন লিখা আছে এইবিলাক ফটো ফ্ৰেম এইবিলাক গোটেই 100 টকাত ধুনীয়া এখন 100 টকা ঠিকে আছে এই গোটেইখিনি ক্লিনিং সেকশন হয় সব এইবিলাক এতে পায় কিমান আছে এইটো ফেব্ৰিক কন্ডিশনাৰ হয় এইটো 100 টকাত এইটো ডিটাৰজেন্ট হয় ইমান ডাঙৰ এইটো মোটামুটি 1 লিটাৰৰ হয় 1 লিটাৰতকৈ বেছি আছে এইটো 100 টকাত ভালেই আমাৰ তাতেও কেজনী ইমান ডাঙৰ বটলটো 100 টকাত নাপাম এইবিলাক স্প্ৰে কোৱালিটি কি জানি একদম বেছি ভাল নহলেও তথাপিও পাই যায় আৰু এইবিলাক ক্লিনাৰ এইটো 700 ml আছে ঠিকই দামটো এইবিলাক ফ্ৰেছনাৰ এই গোটেই 100 টকাত এটা দামটো লিখা আছে হেঙাৰ এইবিলাক এইটো 7 ডাল আছে 100 টকা ঠিকে আছে ইয়াতে পেট্ৰলিয়াম জেলি ইউজ হয় মানুহবিলাকে পেট্ৰলিয়াম জেলি ইউজ কৰে আমাৰ তাতে যেনেকুৱা ভেসলিন আছে এই এটা 100 টকা এতিয়া ইয়াতে ঠাণ্ডা দিন পৰিছে তো এইটো লৈ লোৱাই ভাল মই লৈয়ে ললো ইয়াৰে মানুহে জুচ খুব খায় তো ইয়াতে ইমান ডাঙৰ বটল এটা 100 টকা এইটো বহুত ভাল হয় কিন্তু ইয়াৰে কোৱালিটি কিমান ভাল নাজানো বাৰু তথাপিও বটলটো বহুত ডাঙৰ ইমান ডাঙৰ এইটো ইয়াৰে মানে সোডা খুব খায় তো গোটেই এটা সেকশন গোটেই সোডাৰ বটলেদি ভৰ্তি হৈ আছে এইবিলাক এইটো দেখি আমাৰ তাৰে ফেন্টালে মনত পৰিছে এইটো আছে ফেন্টা কালাৰটো বেলেগ পপকৰ্ন এইবিলাক
বিস্কিট ইমান ডাঙৰ বিস্কিটৰ পেকেটটো 100 টকা এইটো এটা ইমান ডাঙৰ ঠিকে আছে ওটমিল বিস্কিট হয় তাকো ভালেই এইটো এটা এইবিলাক স্ট্ৰবেৰী জেল এটাত মানে 50 টকা হ'ব হেয়াৰ কালাৰো আছে ভেৰাইটিজ এইটো কি শ্যাম্পু ইমান ডাঙৰ এইটো শ্যাম্পু 300 ml body wash তাতে মানুহবিলাকে টিস্যু ইউজ কৰে তো টিস্যুৰ এটা সেকশন এটা আছে ওকে টিস্যু ৰোল ইয়াতে মানুহে ঘৰ মুচিবৰ কাৰণে এনেকা টিস্যু ব্যৱহাৰ কৰে তো এটা 100 টকা কিন্তু হোলসেলত যদি কিনিব যাও হেতু বেছি কম দামত হ'ব কাৰণ তাতে এনেকুৱা বহুতটা থাকে 20টাৰ ওপৰত থাকে ৰোল তো তাতে মোটামুটি 12-15 মানত পাই যায় তো ইয়াতে এটাতে ইমান দাম বেছি তো নালাগে আৰু নলও ইয়াৰ নেক্সট সেকশন এইটো হল চকলেটৰ ক্যান্ডিজ বিলাক এটা পেকেট তো গুটে সেকশনটো ডিসপোজেবল বস্তুৰে ভৰি আছে গুটে এটা সেকশন ৰাখিছে অনুকে কফি মাগ ঘৰত পাৰ্টি থাকিলে বা কিবা এইবিলাক ধুব নালাগে আৰু ইউজ এণ্ড থ্ৰো হয় ইমান ডাঙৰ স্ট্ৰ পেকেট এইটো এটা 100 টকা এইবিলাক ক্লিনিঙৰ এইবিলাক বস্তু ইয়াতে ইমান মানে ঝাৰুৰ ইমান ব্যৱহাৰ নহয় কাৰণ ইয়াতে ইমান ধুলি নাই তথাপিও এইটো এটা আছে ইণ্ডিয়ান ষ্টৰত আমাৰ তাৰে ঝাৰুটো কিনিব পায় কিন্তু ইউএছৰ ষ্টৰ বিলাকত ঝাৰুটো কিনিব নাপায় এনেকুৱা বিলাক পায় এইবিলাকে দি হাৰিব লাগে তো স্প্ৰে বটল এইবিলাক গোটে ক্লিনিঙৰ সেকশন হয় আমাৰ তাতে বাসন ধোৱা এটা এইটো দুটা আছে ঠিকে ব্ৰাশ এইবিলাক গোটে ক্লিনিং টাৱেল দুখন আছে গ্লোভস এইবিলাকে বস্তু হ্যাং কৰি থবলে এইটো বিছে বস্তুটো ভাল লব পাৰি মই এটা লৈ আনো হ্যাঙ্গাৰ ইয়াতে আৰু আছে এইবিলাক এখন ঢাকুন টাইপ জাল আছে ভালেই কোস্টাৰ হয় এইবিলাক কিচেনত ইউজ হোৱা এইটো আমাৰ চাহ চেকা চেকনাখনো আছে ইয়াতে বুলিহে মানে 100 টকাত পোৱা গৈছে কিন্তু বেলেগ দোকানত চাহ চেকা চেকনাখনৰ দাম $5 মান হয় মানে আমাৰ ইণ্ডিয়ান কারেন্সি হিসাবত 400 টকা মান হয় 400 টকাৰ এখন চাহ চেকিবলৈ চেকনা এখন আৰু কিনিব নোৱাৰি তো ইয়াতে আছে এইখন ওপৰত আছে মই ঢুকি নাপাও তো ভালেই মানে সস্তাতে পোৱা গৈছে এইটো কিবা হয় এইবিলাক গোটে হেতা কন্টেইনাৰ আছে তো এটা আজি পেলাই আছো বস্তু jar এইটো সেকশন আছে এইবিলাক গ্লাস বিলাক ইমান ধুনিয়া গ্লাসৰ এইটো আইসক্রিম গ্লাস নেকি এইটো 100 টকাত বহুত ভাল হয় ইমান ওজন আছে এইবিলাক ওয়াইন গ্লাস এটা এতিয়া আইকিয়াত যদি মই এইটো বস্তু কিনিব যাও মই একেলগে 6টা কিনিব লাগিব
চবকে 6টা জৰুৰত নহয় তো সেইকাৰণে এনেকৈ সিঙ্গলকে এটা এটা কিনিব পাৰি এইটো এটা ওয়াইন গ্লাস হয় পানী খাবলে বিলাক এটা এটা এটো ভাল এইটো সিঙ্গল পিস কে কিনিলে মানে ভাল আৰু সস্তাতে পায় আৰু নিজৰ ইচ্ছা মতে কিনিব পাৰি এইবিলাক জার বিলাক গ্লাছৰে হয় এটা এটা 100 টকা ঠিকে আছে মানে ইউএছৰ হিচাপত দামটো ঠিকে আছে আৰু কাৰণ ইয়াতকে কমত আৰু ইয়াতে নাপায় এইবিলাক দুটা আছে এই কাপ এইবিলাকো এনেকুৱা কাপ আমাৰ তাতে মোটামুটি 100 টকা মানতে কিনিব লাগিব বাউল কোৱালিটিটো ভাল প্লেটস বিলাক কাপ বিলাকো ধুনিয়া হয় ইউএছত পটলাকৰ কনসেপ্টটো খুব বেছি হয় ইয়াতে কি হয় কিবা এটা পাৰ্টি পাতিলে বা কিবা মানে তেনেকুৱা ঘৰত কিবা এটা খানাৰ বেহি থাকিলে এটা বেলেগ মানুহে খানা বনাই লৈ যায় তো এইবিলাকত তেওঁলোকে বনাই পেলাই লৈ যায় আৰু এনেও ঘৰতো বেলেগ বেকিংৰ কামতে ইউজ হয় আৰু এইবিলাক এইটো এলুমিনিয়াম ফয়েল এইবিলাক रोज आर्टिफिशियल 3টা আছে 100 টকা ঠিকই আছে সজাবলে ভাল এইবিলাক নোটবুক মোটামুটি ষ্টৰখনত এইখিনি বস্তুৱে আছে গোটেই বিলাকৰ দাম 100 টকা ইফালে অকমান আৰ্টিফিশিয়াল ফ্লাৱাৰ আছে এইখিনিও দেখাই দিও ইয়াতে কাপো আছে আকৌ গ্লাস এইবিলাক আৰ্টিফিশিয়াল এইবিলাক এটা হাতত 100 টকা এইখিনি এই আৰ্টিফিশিয়াল ফ্লাৱাৰ সেকশনটো একদম এন্ট্ৰি ৰেকিংতে ৰাখে এটা মানুহবিলাকে আহি পেলাই দেখা পায় আৰু লৈ লয় এতিয়া আপোনালোকক লৈ গৈ আছো আন এখন ষ্টৰলৈকে যত ডলাৰ ট্ৰিটকেও কিছুমান সস্তাত বস্তু পায় আৰু বহুত ভাল কোৱালিটি বস্তু পায় তেন্তে লগ পাই আছো মই মোৰ নেক্সট ব্লগটোত বাই বাই